simple and natural good looking ছোৱালীজনী মোৰ ভাল লাগে ছোৱালীজনী বা এক্সট্ৰা কাৰিকুলাৰ কিবা যদি কৰে তেতিয়া অকণমান মই বেছিকৈ এট্ৰেক্ট হওঁ মানে তুমি ভাল পোৱা ধৰি লোৱা এক্সপেক্টেশ্যন তোমাৰ নাই যে তাই তোমাক ভাল পাব that is one side now ছোৱালীয়ে হাৰ্ট কৰাটো অকণমান স্লাইটলি বেছি পাইছোঁ ল'ৰাতকৈ মই নতুনকৈ আৰম্ভ কৰিছে বহুত টেলেণ্টেড বা কাম কৰিবলৈ বিচাৰি থকা এটা ল'ৰা ইয়াক ছাপোৰ্ট কৰিব আৰু আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'জবিলাক লাইক কমেণ্ট কৰিব ছাজেশ্যনবিলাক দিব আৰু শ্বেয়াৰ কৰিব কিবা আৰু জানিব লগা থাকে আমাক প্ৰশ্ন কৰিলে হ'ল কমেণ্টত নমস্কাৰ মই মাইনুল আৰু আজি মোৰ লগত উপস্থিত আছে সংগীতৰে নিজৰ জীৱনখন আৰম্ভ কৰা অসমৰ এজন শিল্পী ঋতুপন ৰাজকাৰ ঋতুপন দা ভাল লাগিছে আজি আপুনি আমাৰ লগত উপস্থিত আছে থেংক ইউ ভাল লাগিছে ঋতুপন দা বহুত বিজি থাকে তো লগ পোৱা নহয় আৰু বহুত টাইম মিলাই আজি আমাৰ মাজত উপস্থিত হৈছে তো যিহেতু আমাৰ এইটো এলভি ষ্টৰী ভাল পোৱাৰ বিভিন্ন প্ৰশ্নৰ আমি উত্তৰ আমি বিচাৰি আলোচনা কৰোঁ আৰু সেইবাবে আমি আজি এলভি ষ্টৰী ঋতুপন দাৰ পৰা আমি কিছুমান ভাল পোৱাৰ প্ৰশ্ন আমি জানিবলৈ চেষ্টা কৰিম তো ঋতুপন দা আপোনাৰ ওচৰত প্ৰথম প্ৰশ্ন আমি গৈছোঁ তো প্ৰথম প্ৰশ্ন ঋতুপন দাৰ ওচৰত গৈ আছোঁ ভাল পোৱা মানে কি ভাল পোৱা মানে চবেইটো কয় এটা ভাল অনুভৱ মিঠা অনুভৱ কিবা তেনেকুৱাই কিন্তু মোৰ মতে ভাল পোৱাটো হৈছে এটা পজিটিভিটি তুমি যদি ভাল পালা কিবা এটা বস্তু বা কাৰোবাক ফিলটো তোমাৰ ভাল হৈ গ'ল তাৰপিছত তোমাৰ এটা মনত পজিটিভিটি আহে যে এটা চব ভাল লাগি থাকে তুমি যদি কাৰোবাক ভাল পোৱা এতিয়া মানে তুমি গোটেই তোমাৰ ওচৰৰ গোটেই দুনিয়াখন এনেই ভাল লাগি থাকে এনি টাইম মুখত এটা হাঁহি থাকিব বা চব কাম কৰিবলৈ মন যাব ভালকৈ বেলেগক আকৌ হেল্প কৰিবলৈ মন যাব বা চব বস্তু তুমি ভালেই দেখা তো সেইটোৱে হৈছে ভাল পোৱা ঠিক আছে ভাল একেবাৰে ধুনীয়া একেবাৰে উত্তৰ এটা দিছে মানে ভাল পোৱা যেতিয়া হয় সঁচাকৈ এইটো চবৰ লগতে হয় যদি আপোনাৰ ভাল পোৱা হ'ব তো আপোনাৰ মানে সন্মুখত যিমান বস্তু আহে চব ভাল লাগে গোটেই দুনিয়াখনেই ভাল লাগে সেইকাৰণে কেতিয়াবা ধৰি লওক ষ্টেটাছ লগাই ন কোনোবাই যে ল'ৰা মানুহৰ অলপ ইগ'টো বেছি বুলি কৈছে মানে কিছুমানে ল'ৰা বা ছোৱালী বুলি কথা নাই কিছুমান মানুহৰ কথা কেতিয়াবা কিছুমান ল'ৰাৰো ইগ' বেছি লাগে কেতিয়াবা কিছুমান ছোৱালীৰো ইগ'টো বেছি লাগে মানে যোনেই নিজকে নিজৰ ছাকচেছটো লৈ পেলাই বা মানে সেই কম্পেৰিজনটো যোনে আনে যে মই নিজৰ পাৰ্টনাৰতকৈ অকণমান বেছি কিবা ক্ষেত্ৰত ভাল বা তেনেকুৱা ধৰণৰ কিবা তেতিয়া তেওঁৰ ইগ' এটা আহি যাব পাৰে তেনেকৈ ছোৱালীৰো আহে ল'ৰা ছোৱালী বুলি কথা নাই থাকে ইগ' মানে থাকে মানে প্ৰায় মানুহৰ মাজত ইগ'টো খুব বেছি থকাটো বেয়া অকণমান থাকিলে কথা নাই থাকিব সেইটো মানে আমি ছোৱালী মানুহক বিশ্বাস কৰিব পাৰোঁ নে নাই পাৰি কিয় নহয় বিশ্বাস কৰাটো এইটো নিজৰ ওপৰত কথা মানে তুমি ধৰি লোৱা যাক জানা বহুত দিনৰ পৰা পাই আহিছা তেখেতক তুমি নিশ্চয় বিশ্বাস কৰিব পাৰিবা কিন্তু যদি বোলে নতুনকৈ চিনাকি ইমান ভালকৈ তুমি চিনি পোৱা হোৱাই নাই জনা হোৱাই নাই তেতিয়া ঘপককৈ বিশ্বাস কৰিব নালাগে ছোৱালী বুলিও নহয় ল'ৰাকো ঘপককৈ বিশ্বাস কৰিব নালাগে তো বিশ্বাসটো এটা নিজৰ কথা যে কিমান এই বিশ্বাসটো তুমি তোমাৰ লগত কিমান মানে জগাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰা ভাবি চিন্তি আৰু এইটো আমি পাৰি বিশ্বাস কৰিব পাৰি খালি যিকোনো চিটুৱেশ্যনৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি ৰাখিব লাগে যাতে বিশ্বাসটো ভাঙি গ'লেও তোমাৰ একো ক্ষতি নহয় ঠিক আছে ঋতুপন দাৰ পৰা আৰু এটা প্ৰশ্ন আমি উত্তৰ জানিবলৈ চেষ্টা কৰিম মানে প্ৰশ্নটোৰ উত্তৰ আমাক জনা দৰকাৰ মানে এই প্ৰশ্নটো মানে আমি মাজে মাজে দেখা পাওঁ এই বস্তুটো মানে সমাজত হৈ থাকে যে ভাল পোৱা মানেই মানে বিবাহ নহয় কথাখিনি কিমান পৰিমাণে সঁচা মানে আপুনি কি ক'ব সেইটো কোনোবা ক্ষেত্ৰত এটা এক্সকিউজ দিয়ে এনেকুৱা ধৰণৰ কথাবিলাক কৈ পেলাই যে ভাল পোৱা মানে বিবাহ নহয় ডেট মিনছ কি মোৰ মতে সেইটো অলপ বেলেগকৈ ল'ম যে ভাল পোৱা মানে বিবাহ নহয় মানে কি হৈ যায় তোমাৰ যে সেইখিনি সময়ত তেখেতৰ লগত থাকিলে ঘূৰিলে ফুৰিলে তাৰপিছত লাষ্টত কৈ দিব যে ভাল পোৱা মানে বিবাহ নহয় তো এইবিলাক ডিচিশ্যন সেইকাৰণে আগতে লৈ ল'ব লাগে তাৰপিছত সেই বিবাহখন সম্ভৱ হয় যদি নহয় তেনেহ'লে ভাল পোৱাত আহিব নালাগে আৰু ভাল পোৱা নামটো দিব নালাগে যদি কেজুৱেলি আছে যে মোৰ তোমাৰ লগত থাকি ভাল লাগে এইখিনি সময় স্পেণ্ড কৰি তোমাৰ লগত টাইম স্পেণ্ড কৰি ভাল লাগে ডেটছ অ'কে কিন্তু ভাল পাওঁ বুলি কৈ দিলে কি হয় হয়তো এজন পিছত
হাৰ্ট হ'ব পাৰে হাত হ'ব পাৰে বিবাহ আপোনাৰ মতেহে ভাল পাওঁ মানে বিবাহ নহয় তেওঁৰ মতে হ'বও পাৰে হ'ব পাৰে তেনেকুৱা কথা গতিকে ঘপককৈ নাম এটা দি দিব নালাগে মানে ভাল পোৱা গতিকে বিবাহখন সম্ভৱ নহয় বুলি ডাউট এটা আহে সেইটোৱে মানে নিজৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং সেইটো ৰাখিব লাগে মানে আগৰ পৰাই মানে ৰাখিব লাগে সেই বস্তুটো ঠিক আছে এতিয়া আৰু এটা প্ৰশ্নৰ উত্তৰ আমি জানিবলৈ ঋতুপম দাৰ ওচৰত যাম ঋতুপম দাৰ পৰাই মানে পাৰ্চনেলি জানিবলৈ চেষ্টা কৰোঁ যে আপুনি মানে কেনেকুৱা ছোৱালী আপুনি বেছি পচন্দ কৰে মানে ছোৱালী বহুত থাকে মানে ছোৱালীটো এনেই ভাল লগা বুলি ক'লেতো চব ছোৱালীকেই ভাল লাগে ছোৱালীটো আমাৰ বেছি লুকুৱাই লাভ নাই ল'ৰা মানুহ ছোৱালী ভাল লাগিবই তো মোৰ কথাটো হ'ল ইয়েছ অভিয়াছলি ফাৰ্ষ্ট এট্ৰেকশ্যনটো সদায় চকুৰ পৰা হয় যদি ছোৱালীজনী দেখিবলৈ ধুনীয়া হয় তেতিয়া প্ৰথম এট্ৰেকশ্যন এটা যায় কিন্তু এজনী যদি এভাৰেজ ছোৱালীৰ লগত তোমাৰ ফ্ৰেণ্ডশ্বিপ হয় সেই ছোৱালীজনীকো ভাল লাগিব পাৰে মোৰ তেনেকুৱা হয় মোৰ ক্ষেত্ৰত মোৰ বহুত ছোৱালী ফ্ৰেণ্ডছ আছে চ' ভাল লাগে প্ৰায়খিনিকে ভাল লাগে কাৰোবাৰ লুকছটো ভাল লাগে কাৰোবাৰ লুকছটো ভাল হ'লে ছোৱালীজনী অকণমান মোৰ লগত নিমিলা ধৰণৰ হয় যেতিয়া মোৰ ছোৱালীজনী ভাল নালাগে তেনেকুৱা কিন্তু মোৰ পাৰ্চনেলি ক'বলৈ গ'লে লুকছ ৱাইজ চাবলৈ গ'লে যদি নেচাৰেল যোনজনী ছোৱালী ধৰিলে ধুনীয়া তাই আকৌ এক্সট্ৰাকৈ মেকআপ চেকআপ কৰিব লাগে খুব বেছিকৈ মেকআপ কৰাটো মই খুব বেছি বেয়া পাওঁ নেচাৰেলি যোন ধুনীয়া সিহঁতক তেনেকৈ ভাল লাগে চ' চিম্পল এণ্ড নেচাৰেল লুকিং ছোৱালীজনী মোৰ ভাল লাগে সেইটো হৈছে লুকছ ৱাইজ বাকী যিবিলাক ছোৱালী অকণমান বেছি ফূৰ্তি ফাৰ্তা কৰি থাকে এনজয় কৰি থাকে জমনিক মানে মই যেনেকুৱা মানুহকে লাইক মাজে মাজে কমেডিতে কিবা কৰি থাকোঁ তাইও যদি তেনেকুৱা ধেমালি কৰি থাকে তেনেকুৱা ধৰণৰ ছোৱালীবিলাক ভাল লাগে আৰু অকণমান কালচাৰেলি যদি ছোৱালীজনী বা এক্সট্ৰা কাৰিকুলাৰ কিবা যদি কৰে তেতিয়া অকণমান মই বেছিকৈ এট্ৰেক্ট হওঁ মানে আপুনি মানে অলপ ধুনীয়াটো আপুনি গুৰুত্ব নিদিয়ে মানে আপোনাৰ নেচাৰেল হ'ব লাগিব বিউটিটো নেচাৰেল হ'ব লাগিব আৰু মানে তাইক মানে জেনুইন ছোৱালী মানে আপোনাৰ হিচাপত জেনুইন হ'ব লাগিব আৰু খোলা মনৰ হ'ব লাগে বেছি ক্ৰিটিকেল হ'লে ভাল খোলা মনৰ হাঁহি ফূৰ্তি কৰি থকা ধেমালি কৰি থকা আৰু অকণমান যদি এক্সট্ৰা কাৰিকুলাৰ কিবা কৰে আৰু ছ'চিয়েল হয় তেনেকুৱা ধৰণৰ ভাল লাগে আৰু এটা প্ৰশ্ন মানে উত্তৰ জানিবলৈ আমি যাম যে ওৱান চাইড লাভটো কি মানে ভেৰি চিম্পল তুমি কোনোবাজনীক ভাল পালা মানুহবিলাক ভাল নাপায় বা তাই গম নাপায় বা গম পায়ো ধৰিবা সেই কথাটো গুৰুত্ব দিয়া নাই চ' সেইটো হৈছে ওৱান চাইড লাইফ মানে তুমি সেইটো এটা বেলেগ এটা মজা এটা মানে তুমি ভাল পোৱা ধৰি লোৱা এক্সপেক্টেশ্যন তোমাৰ নাই যে তাই তোমাক ভাল পাব that is one side love এইটো one side লাভটো আপুনি কেতিয়াবা কৰি পাইছেনে আগতে কলেজ এইচএছ কৰি থাকোঁতে হৈছিলে হয় চবৰে লাইফত মানে চবৰে লাইফত তেনেকুৱা থাকে মানে মানে চবকে ভাল পালে যে একচেপ্ট কৰিব সেই বস্তুটো নহয় ঠিক আছে আৰু এটা প্ৰশ্ন উত্তৰ শুনিবলৈ যাওঁ আৰু চাওঁ মানে প্ৰশ্নৰ উত্তৰটো কেনেকুৱা হয় যদি উত্তৰটো সঁচা হয় তেনেহ'লে কমেণ্ট কৰিব মিছা আহিলেও কমেণ্ট কৰিব ল'ৰা মানুহে বেছি ছোৱালীক হাৰ্ট কৰে নে ছোৱালী মানুহে ল'ৰাক বেছি হাৰ্ট কৰে সেই বস্তুটো ক্লিয়াৰ হ'ব লাগে ডিপ্ল'মেটিকেলি দিবলৈ গ'লে সেইটো আগৰ নিচিনাকৈ ক'ম যে কোনো ল'ৰা বা ছোৱালী বুলি কোনো কথা নাই হাৰ্ট ল'ৰায়ো কৰে কেতিয়াবা কিছুমান ক্ষেত্ৰত ছোৱালীও কৰে কিন্তু যদি মই জেনুইনলি উত্তৰ দিবলৈ যাওঁ মোৰ ক্ষেত্ৰত মই যিমান এতিয়ালৈকে পাইছোঁ মোৰ ফ্ৰেণ্ড চাৰ্কেল বা মই জনা যিমানখিনিৰ ভিতৰত পাইছোঁ তাত ছোৱালীয়ে হাৰ্ট কৰাটো অকণমান স্লাইটলি বেছি পাইছোঁ ল'ৰাতকৈ মানে ল'ৰাই হাৰ্ট কৰাতকৈ ছোৱালীয়ে হাৰ্ট কৰাটো মই বেছি পাইছোঁ মানে মোৰ মই যিখিনি পাইছোঁ মানে তাত কিন্তু সেইটো আল্টিমেট নহ'বও পাৰে লাইক ল'ৰায়ো বেলেগে ল'ৰাই হাৰ্ট কৰাও বেছি ক'ব পাৰে তেনেকুৱা এইটো মানে দুটা ফালৰ পৰা এনেকুৱা প্ৰায় চিটুৱেশ্যনত কৰি পেলাই তেনেকুৱা হৈ যায় যেনেকৈ দুটা হাত লাগিব চাকৰি বজাবলৈ সেনেকুৱা হয় সেইটোৱে আৰু ঠিক আছে আমি অলপ মানে বেলেগ ফালে যাম যিহেতু আমি আগতে উল্লেখ কৰিছোঁ যে এইটো মানে অসমৰ নতুন প্ৰজন্মৰ শিল্পী তো বহুত গান আছে তো তেখেতৰ ভাল গান বহুত মানে মই আজিও শুনি থাকোঁ কেতিয়াবা ৰাতি হ'লে প্ৰথমত মানে এনেকুৱা লাগে যে ঋতুপম দাৰ এই গানটো মই শুনি পেলাই শুই যাওঁ এনেকুৱা হয় তো তাৰ ভিতৰত ঋতুপম দাৰ মোৰ বেছি ভাল লগা এটা গান আছে সেইটো হৈছে আপোনাৰ তুমি যেন জোনাকী সেই গানটো অলপ গাবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ আৰু থেংক ইউ বাৰু গানটো ভাল লাগে বুলি কোৱা কাৰণে কিন্তু মই এতিয়া শিল্পী হোৱাগৈ নাই বাৰু মই জাষ্ট গান ভাল লাগে কাৰণে গাই আছোঁ আৰু চেষ্টা কৰি আছোঁ আৰু কামবোৰ কৰি থাকিবলৈ তো তুমি যেন জোনাকী এইটো মোৰ প্ৰথম গান আছিল আপলোড কৰি আছিলোঁ যেতিয়া গানটোৰ মানে ৰিলিজ কৰিছিল ইট ৱাজ ইম'শ্যন ফৰ
জোনাকী নিশা নীৰৱতাৰ ছায়া ক'ব খুজিও তোমাৰ আধৰুৱা মনৰ ব্যথা তুমি যেন জোনাকী সূৰুযৰ সোণালী ফাগুনৰে মলয়া ৰাণী তুমি যেন সুৰভিনী বীৰ ৰজনী প্ৰণয়ৰে গুণগুণনী জোনাকী নিশা নীৰৱতাৰ ছায়া ক'ব খুজিও তোমাৰ আধৰুৱা মনৰ ব্যথা। তো বহুত ভাল লাগিছে গানটো মানে গানটো মোৰ মানে ফেভৰেট ক'ব গ'লে ওৱান অফ মাই বেষ্ট মানে যেতিয়া মানে প্ৰথম শুনিছোঁ তেতিয়াৰ পৰা মোৰ ফেভৰেট আজিলৈকে আছে গানটো তো আৰু মানে গানৰ মাজত যাম যিহেতু আৰু ভাল ভাল গান আছে ঋতুপৱন দাৰ ওচৰত মানে ঋতুপৱন দা মানে এটা গান নহয় এনেকুৱা বহুত ভাল গান আছে এটা প্ৰশ্নৰ মাজত গৈছোঁ এতিয়া প্ৰশ্নটো এনেকুৱা যে ছোৱালী মানুহে প্ৰপ'জ নকৰে প্ৰথমত মানে ল'ৰাকে প্ৰপ'জ কৰিব লাগে কিহৰ কাৰণে এই বস্তুটো এইটো কিছুমান নিয়ম মানে আগৰ পৰাই বনাই থোৱা আছে যেনেকৈ বিয়া হ'লে ছোৱালীজনীহে ঘৰখন এৰি যাব লাগে আৰু তেনেকুৱা ধৰণৰ কিছুমান আচলতে থাকে বস্তু মানে ল'ৰা ছোৱালীৰ ডিফাৰেঞ্চ সেইবিলাকতে বেয়া নহয় ল'ৰা ছোৱালী প্ৰপ'জ কৰাটো সেইটো কৰা যায় আৰু ছোৱালী কৰে কেতিয়াবা কিছুমানে খুব কম কৰে মানে ঘপককৈ ছোৱালী প্ৰথমতে ক'বলৈ অলপ টান পায় বা বেয়া পায় সেইটো ঘপককৈ চলি আছে তেনেকৈ চলিব কিন্তু সেইটো ভালেই লাগে তথাপি মানে এনেকুৱা লাগে নেকি যে ছোৱালীজনী মানে অলপ আগবাঢ়ি আহিব লাগে মানে কেতিয়াবা এনেকুৱা ভাল পোৱা থাকে ছোৱালীজনী লাজ কৰে ল'ৰাজনৰ লাজ কৰে যাৰ বাবে প্ৰেমটো আধৰুৱা হৈ থাকে আৰু শেষ হৈ যায় দুটাই লাজ কৰিলে নহ'ব লাজ কৰিলে নহ'ব কিবা এটা এপ্ৰ'চ কৰিবই লাগিব আৰু যেতিয়া মানে কিছুমান গম পোৱা যায় নহয় যে এজনী ছোৱালীয়ে মোক লাইক কৰে বা এই ল'ৰাটোৱে মোক লাইক কৰে দুটাই কিবা এটা আছে বুলি গম পোৱা তেতিয়া দেৰি কৰি থাকি লাভ নাই তেতিয়া গৈ পেলাই গৈ মানে কোনোবা এটা নহয় কোনোবা এটা গৈ ডাইৰেক্ট চৰ্ট আউট কৰিলে হ'ল আৰু এই বস্তুটো আৰু আজিকালি লগৰখিনিয়ে কাম কৰি দিয়ে যেতিয়াই স্কুল কলেজ থাকে লগৰখিনিয়ে কাম আধাখিনি কাম লগৰখিনি কৰি দিয়ে আৰু হোৱাটছএপৰ টাইম আজিকালি হোৱাটছএপত এটা মেছেজ দিলে হয় এতিয়াতো বহুত জামানা বেলেগ হ'ল প্ৰপ'জ কৰা মানে এনেকৈ লাইভ প্ৰপ'জ কৰা দিন নাই চব মেছেজতে হয় আৰু হোৱাটছএপত এটা আই লাভ ইউ বুলি কৈ পেলাই অফলাইন হৈ গ'লে হ'ল আৰু পিছত কি হয় দেখা যাব আৰু দুদিন অফলাইন থাকিলে হ'ল পিছত তিনিদিনৰ দিনে ইয়েছ আহিছে ন আহিছে বুজি পোৱা যাব কেতিয়াবা মানে কি হয় আজিকালি আমাৰ জেনেৰেশ্যনৰ ল'ৰাবিলাকে ৰাতিকে পাৰ্টি চাৰ্টি কৰি আছে ড্ৰিংকছ কৰি আছে তেতিয়া সেই ড্ৰিংকছ কৰাৰ পিছত স্মাৰ্টফোন এণ্ড নিচা এই দুটা বস্তু মানে ভয়ংকৰ কম্বিনেশ্যন তেতিয়াই মানে বহুত কিবা কিবি কথা কৈ দিয়া যায় কেতিয়াবা ভালো হয় কৈ দিয়া যায় কেতিয়াবা আকৌ কিছুমান ভাল সম্বন্ধ বেয়াও হৈ যায় এই দুটা বস্তুবোৰ মানে ভয়ংকৰ কম্বিনেশ্যন সেইকাৰণে মই সেইটো ক'ব খোজোঁ যে কেতিয়াবা কিছুমান কথা এনে যদি ল'ৰা ছোৱালীৰ মাজত হয় সেইবিলাক মানে এটেক মানে নিজৰ মাজত শ্বৰ্ট আউট কৰিব লাগে আৰু চিটুৱেশ্যনটো ডাঙৰ কৰিব নালাগে কাৰণ আমি যদিও মানে সেইবিলাক বস্তু ঘৰৰ মানুহৰ লগত বা বেলেগৰ লগত শ্বেয়াৰ কৰোঁ ডাঙৰ হৈ দীঘল এটা কাহিনী হৈ যায় সেইকাৰণে সৰুতে সময় চব বস্তু এটা সময় থাকে ভাল পোৱা এটা সময় ৰিলেশ্যনশ্বিপ থাকে এটা সময় আৰু ঘৰত কথাটো জনাই বিয়াৰ কথা আগবঢ়োৱাটো এটা সময় বস্তুবিলাক সময়ত হ'ব দিব জলবাজি কৰিব নালাগে কেতিয়াবা এটা ল'ৰা মানে ছোৱালীক প্ৰপ'জ কৰিব পাৰে বা ছোৱালীও ল'ৰাক প্ৰপ'জ কৰিব পাৰে মানে সেই বস্তু দীঘলীয়া কৰিব নালাগে হয় নহয় বুলি কৈ শেষ কৰি দিব লাগে যে মই ভাল পাওঁ ভাল নাপাওঁ সেইখিনি আৰু মানে বেছি দীঘলীয়া হ'লে মানুহো আজিকালি বেয়া পায় মানে কিয় এইবিলাক কথা ওলাইছে সমাজত এইবিলাক হয় আজিকালি প্ৰায়ে দেখা যায় কাজিয়া এটা বেলেগ টাইপ প্ৰশ্ন ধৰি লওক বাটত আপুনি 100 টকা পাইছে আৰু 100 টকাটো আপুনি কি কৰিব ডিফিকাল্ট প্ৰশ্ন হয় কি কৰিম মানে যদিহে গম পাইছোঁ যে ইয়াৰে কাৰোবাৰ পৰা কৰিব পাৰে বা দেখিছোঁ তেতিয়াতো বাৰু ঘূৰাই দিম যদি বোলে 100 টকাটো পাইছোঁ কোনো তাৰ হেৰি নাই এনেকুৱা জেগাত পাইছোঁ তাত বা আগৰ পৰা কৰি আছে তেতিয়াতো পইচাটো অভিয়াছলি মই আৰু কাৰোবাক দিবলৈ নাযাওঁ দিবলৈ গ'লেও সেইটো সেইটো মই ৰাখি থ'ম কিবা এটা কৰিম আৰু 100 টকাত মই আজিকালি খুব বেছি কি কৰিব পাৰিম কিবা এটা চাহ তাহ খালেই চেচ হৈ যায় সময় থাকিলে হেৰি কৰি দিম বা যদি এই ওচৰত থাকে ন আজিকালি বহুত পোৱালিবিলাকে খুজিবলৈ মেলিবলৈ সিহঁতক কিবা দি দিম
এইখিনি কথাৰ মাজত মই এই কথাটো বুজাব চেষ্টা কৰোঁ মানে আজি দেখা পোৱা যায় মানে দেশৰ লগতে বাহিৰতে এনেকুৱা মানে আমাৰ সমাজতো বা আমাৰ ঠাইত আমাৰ অসমতো বহুত দুখীয়া ল'ৰা ছোৱালী আছে ৰাস্তাত কি কৰে ইহঁতৰ মানে ভাল সুযোগ নাপায় খোৱা লোৱা নাপায় তো আমি কেতিয়াবা আমি আগবাঢ়ি আহি ইহঁতক অলপ সহায় কৰিব লাগে কিন্তু আজিকালি এইবোৰ সেইটোতো এটা বহুত ডাঙৰ ৰেকেট চলি থাকে কিছুমান আছে বাৰু লোকেল বা সিহঁতে খোজে সেইটো বাৰু বেলেগ কথা সিহঁতৰ মানে যোনবিলাক চিটি এৰিয়াত যিবিলাক খোজে সিহঁতৰ আকৌ ঢেৰ পায়ো যায় পইচা মই পোৱালি কেইটামান আমাৰ চানমাৰীত মই পাওঁ সিহঁতে মানে লগত ঢেৰ পইচা লাগে কিছুমান আকৌ সিহঁতৰ ৰেকেট থাকে সিহঁতে একো নাজানে সিহঁতক জাষ্ট বেয়া বেয়া বস্তু কিছুমান খুৱাই থৈ দিয়ে আৰু পইচা খুজিবলৈ পঠিয়াই পইচা লৈ পেলাই সেয়াৰ ওপৰত মানুহ থাকে সেইবিলাকো কাহিনী ধৰি থাকে চ' আমি চাই ল'ব লাগে নহয় সেইটো নহয় পইচা দিব নালাগে মানে খোৱা বস্তু অলপ কিবা খুৱাই বুৱাই সেই বস্তুটো ৰাখিব লাগে ন আৰু মানে আমাক মানে সচেতন অলপ হ'ব লাগে কাৰণ এই বস্তুটো প্ৰায়ে দেখা গৈ আছে মানে ধৰক পোৱালীবিলাক সৰু সৰু পোৱালী পইচা ল'বলৈ আগবাঢ়ি আহিছে কিহৰ কাৰণে এই বস্তুটো মানে সিহঁতক কোনোবাই শিকাই দিয়ে হেৰি কৰ নিদিলে সিহঁতক নানিলে সিহঁতক ধৰি লোৱা কিবা অত্যাচাৰ কৰে খোৱাৰ নামত সিহঁতক বেয়া বেয়া বস্তু খুৱাই থৈ দিয়ে সিহঁতে নিজে গম নাপায় কি কৰি আছে এইবিলাক চলি আছে সেইটো অলপ সজাগ হ'লে মানে অলপ বিলাক থাকে সিহঁতে অলপ গুৰুত্ব দিব লাগে ৰাইজৰ বা আৰু প্ৰশ্নৰ উত্তৰ আমি জানিবলৈ এইটো কম তাৰ ওচৰত যাম আপোনাক মানে ঘৰৰ মানুহে মানে কিবা এটা আছে যে মানে ধৰি লওক আপোনাৰ ঘৰৰ মানুহ আপোনাক বেয়া পোৱাৰ এটা কাৰণ ধৰি লওক কিবা এটা কৰিলে আপোনাক ঘৰৰ মানুহে বেছি বেয়া পায় খং কৰে সেনেকুৱা কিবা আছে নেকি ঘৰত মানে আপোনাক বেয়া পোৱাৰ এটা আছে মানে সেইবোৰো থাকিবই আৰু কি কৰিলে বেয়া পায় কেতিয়াবা ঘৰত থাকিলে খুব ধৰি লোৱা দিনটো মই ফ্ৰী খুব বেছি দেৰিলৈকে শুই দিওঁ সেইটো বেয়া পায় তাৰপিছত মই এনি টাইম বাহিৰৰ খানা খাই থাকিবলৈ বিচাৰোঁ ফাষ্ট ফুড মাংস খুব খাওঁ সেইটোত অকণমান বেয়া পায় তেনেকুৱা ধৰণে কিছুমান বেয়া পায় বাকী বাৰু বেয়া পাবলগীয়া কাম মই বিশেষ নকৰোঁ ভাল বস্তু বেয়া পায় যাতে আপুনি আৰু ভাল হওক মানে ঘৰৰ সেইটো মৰম এইটো বেয়া পোৱা নহয় এইটো মৰম বুলি ক'ব পাৰোঁ আৰু বেয়াই দিয়াচোন মই বেছি যদি বাহিৰৰ খানা খাই থাকোঁ যদি এতিয়া মাংস হৈ থাকে বেয়া পাবলগীয়া কথা মৰ্ণিং নতুনকৈ আৰম্ভ কৰিছে বহুত টেলেণ্টেড বা কাম কৰিবলৈ বিচাৰি থকা এটা ল'ৰা ইয়াক ছাপোৰ্ট কৰিব আৰু আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'জবিলাক লাইক কমেণ্ট কৰিব ছাজেশ্যনবিলাক দিব আৰু শ্বেয়াৰ কৰিব কিবা আৰু জানিব লগা থাকে আমাক প্ৰশ্ন কৰিলে কমেণ্টত